One piece of gado, sado, kiss. गाढ़ो बोली तो नौको में एटलीस्ट घुड़ा बोली का और यहाँ से खाली हम लोगों का ये सब गाड़ी नहीं जाती है। अच्छा यहाँ से खाली लैंड रोवर गाड़ी 4-wheel ड्राइव straight forward আমি ডেকা লৰা জীমন যায় তাকে কৰ আমি ডেকা লৰা breakfast কৰি পৰব যা This is pine forest. Oh my god, it's really a very beautiful place. Welcome back to my YouTube channel. तो এতিয়া 9:30 মান বাজিলে তো আজি আমি যাব লাইছো আৰু এটা বেলেগ লোকেশনলে তো কি লোকেশন হয় মই নামটো পাহৰি গলো মানে এই লোকেশনটো এতিয়া গম পালে কোনটো লোকেশনত যাব মানে মিৰিকত যাব আৰু মিৰিক ইয়াৰ পৰা কিমান দূৰ হয় কিমান কিলোমিটাৰ হয় মই গম নাপাও তো ইহতে আৰু बाथरूम ये रख लीजिए चाबी अगर गाना सुनना हो तो इसमें वो कर लीजिए ऑन करके ठीक है अच्छा अच्छा ये ऑक्स है ठीक है आ रहा हूँ मैं ओके 10 मिनट टाइम दे दीजिए ओके ও দাদাজনৰ মানে কিবা কাম আছে কিবা 10 মিনিটৰ কিবা কাম থাকা বুলি ক'লে তো মই অকলে ইয়াতে বহি আছো তো মিৰিক কিমান কিলোমিটাৰ হয় মই দাদাজনক খুদি কিনে আপোনালোক কম ধুনীয়া প্লেস বোলে তো চাব ভিডিওটো ইয়াৰে ওয়েদাৰটো মোৰ একদম মজা লাগিছে একদম ঠাণ্ডা প্লেস আৰু ধুলি বালি একোৱে নাই আৰু ৰাস্তাবিলাক আপোনালোকে দেখিছে কি ধুনীয়া সাফা আৰু ওয়েদাৰটো ক'বই নালাগে একদম মজা ওয়েদাৰ একদম ঠাণ্ডা ঠাণ্ডা একদম বঢ়িয়া লাগে ইয়াৰে ওয়েদাৰটো তো এতিয়া আমি যাব ওলাইছো পাইন ফৰেষ্টলৈকে তো আপোনালোকক দেখাই আছো পাইন ফৰেষ্ট তো চাব ভিডিঅ'টো ফাইনেলি লোকেশনটো আহি পালো পাইন ফৰেষ্ট আৰু ইয়াতে মানে পাইন গছ বহুত আছে আমি যে এই সাতাৰিং যে তক্তা বুলি কওঁ এই সাতাৰিং তক্তাৰ গছৰ এতিয়া আজি ফাৰ্ষ্ট দেখা পালো তো ইয়াতে কিমান আছে আপোনালোক চাব আৰু ধুনীয়া আৰু এই চালে আপোনালোকে কি ধুনীয়া This is pine forest. Oh my god, it's really a very beautiful place. Oh. আপোনাৰ দেখিছে কি ধুনীয়া প্লেস আৰু ইয়াতে মানে অলপ চলপ বৰষুণ দি আছে তাৰ কাৰণে জাগাবোৰ মানে ঢিলা হৈছে তো অকমান চাই চিন্তি কেনে খোজ দিব লাগিব জাগাটো মানে এনেকুৱা মজা জাগাটো কি কম একদম মজা অকমান ওপৰলৈকে গৈ আছো ওপৰৰ পৰা আপোনালোকক দেখাই আছো চাব It's really a very beautiful place. Oh my god. পাহাৰৰ ওপৰৰ পৰা একবাৰ আহো তো অকমান সাৱধানে যাব লাগিব যিহেতু বৰষুণ দি আছে আৰু জাগাটো হ'ল অচিনাকি এই প্ৰথমবাৰ আহিছো আপোনালোকক ওপৰৰ পৰা মানে তলৰ ভিউটো দেখাম কেনেকুৱা হৈছে চাব আৰু মানে ইয়াৰে ওয়েদাৰটো বহুত ভাল লাগে কাৰণ ইয়াতে মানে তেনেকৈ ৰ'দ চ'দ দি নাথাকে ধুনীয়াকৈ ছায়া পৰি থাকে আৰু অলপ চলপ বৰষুণো দি আছে মানে গৰমো নালাগে ঠাণ্ডাও নালাগে তেনেকুৱা মানে মিডিয়াম ৱেডাৰ আৰু তো বহুতে ভাল লাগে তো আহি কিনে বহুতে ভাল লাগিছে এনেকুৱা ফৰেষ্ট জীৱনত প্ৰথম টাইম দেখিব পাৰিছোঁ বহুত ভাগত ধৰিছে কাৰণ তলৰ পৰা মানে এনেকৈ দৌৰি আহিলোঁ তো চাওঁ আপোনালোকে কি মজা প্লেচ আমি এইবিলাক গাছেৰে আমি সাতাৰিং তক্তা যে বনাওঁ এইবিলাক গাছেৰে সাতাৰিং তক্তা বনাই সেইডাল পাইন গাছ এই প্ৰথম দেখা পালো পাইন গাছ এই জংঘলখন মানে বহুত দূৰ হয় এইফালে কিমান গছ আছে আপোনাক দেখা পাইছে কিমান গছ এই জংঘলখন বহুত দীঘল হয় আৰু ইমান দূৰ নাযাওঁ দিয়ক কাৰণ বহুত ভাগত ধৰিছে আৰু ইমান তল নুমিবই আছে ইমান ওপৰ তলৰ পৰা মানে একে দৌৰাই আহিছোঁ আৰু এতিয়া তললৈকে নুমি যাওঁ আপোনালোকক দেখালোঁ অকণমান তো কেনেকুৱা লাগিছে ক'ব পাইন ফৰেষ্টটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব তো ভাল লাগিছে যদি ক'ব আপোনালোকে পাইন গছ দেখা পাইছেনে সেইটোও ক'ব কমেণ্টত জনাব দে কমেণ্টত নজনাকৈ নাথাকিব तो फ्रेंड्स हमें पाइन फॉरेस्ट कौन सा लो और इतना दादा खुद लाऊं दा भैया अभी कहाँ जाएगा नेक्स्ट पॉइंट होगा आपका सिमाना व्यू पॉइंट
सीमाना व्यू इधर से कितना दूर है यहाँ से आपका आधा घंटा रखें इधर से आधा घंटा तो আমি এতিয়া सीमाना व्यू पॉइंट চাব যাই আছো ইয়াৰ পৰা আধা ঘন্টা লাগিব বোলে তো আপোনালোকে চাব ভিডিঅ'টো सीमाना व्यू পইণ্টটো কেনেকুৱা লাগে আপোনালোকক দেখাম তো চাব ব্ৰেকফাষ্ট কৰি কৰিবলৈ যাওঁ ঘৰতে বোলো কিতাপ মেলে আমি ডেকা ল'ৰা যি মন যায় তাকে কৰ আমি ডেকা ল'ৰা ব্ৰেকফাষ্ট কৰি পঢ়িবলৈ যাওঁ ঘৰতে বোলো কিতাপ মেলে ৰজন বেক Yeah, you know me. It's your boy, HyperX. Ridip. আমি ডেকা ল'ৰা আমি ডেকা ল'ৰা দেখিছে এইখিনি জেগা না সীমানা বুলি কয় আৰু ইয়াৰে নেপাল আৰু লেফ্ট চাইড ইণ্ডিয়া ইয়াৰে ৰাইট চাইড খিনি নেপাল আৰু লেফ্ট চাইড খিনি হ'ল ইণ্ডিয়া আপোনালোকে চাই লওক অকণমান ইয়াৰে জেগা ইয়াৰে বৰ্ডাৰটো এইটো ৰাস্তাটোৱে ইয়াৰে বৰ্ডাৰটো ৰাতিপুৱা শুই চুকমুক্ত হৈ ব্ৰেকফাষ্ট কৰি পঢ়িবলৈ যাওঁ পঢ়াতে বোলত কিতাপ মেলি ৰজনী পেকেট খুলি খাওঁ সবাই পিক পেলাই তেনেকা টাইমটো পাছ হৈ যায় 7টা বাজিল টিউচন যাওঁ ৰাস্তাই চলিব আমি এতিয়া এইখিনি যোনখিনি জেগা আছো ইয়াৰখিনি হ'ল সীমানা আৰু এইফালে হ'ল নেপাল আৰু এইফালে হ'ল আমাৰ ইণ্ডিয়া তো ইয়াৰে অকণমান ঠাই আপোনালোকক দেখাই আছো চাব তো ভায়া কাহ से जाता है रास्ता कहाँ से है এইফালে হা তো ইয়াৰ পৰা মই আপোনালোকক দেখাই আছো ইয়াৰে নেপালৰ ভিউটো দেখাই আছো আপোনালোকে চাব একদম ওপি তুমিও চইচ কৰিছা দা তো পিংকিয়ে মানে ডিসাইড কৰি দিলা আমাৰ ভণ্টিৰ কাৰণে তো এইটো লৈ লো ये ड्रेस का आंटी ये ड्रेस का नाम क्या है पंचू तो ये क्या ड्रेस है कौन पहनता है नेपाली लोग नेपाली लोग पहनता है अच्छा सभी लेडीज लोग पहनता है अच्छा तो पिंकिয়ে মানে এই যে ড্রেস সিলেক্ট কৰিছে আমাৰ ভণ্টিৰ কাৰণে তো এইটো মই লৈ ললো আমাৰ ভণ্টিৰ কাৰণে আৰু কিবা এটা লৈ লওঁ চাগে दीदी ये कौन सा ब्रीड है कौन सा ब्रीड बोलो सिज्जू है क्या ओ लासा अच्छा ये लासा है तो बहुत अच्छा लगता है লৈ যাব মন গৈছে মোৰ ঘৰলৈকে ক'ত ল'ব পাৰিম নিজাকে গাড়ী লৈ যাব পাৰিলে হয় মানিছা আৰু পিংকিয়া মানে কিবা কিবি কিনাত পুৰা বিজি হৈছে আপোনালোকক এইটো ভিডিঅ' আৰু একটা এক্সট্ৰাকে বনাই দিম কি কিনিলো আমি তো আপোনালোকে চাব সেইটো ভিডিঅ' চোন দেখিছে ইয়াৰে লোকেশ্যনটো ইমান ধুনীয়া এইটো সীমানা ভিউ পইণ্ট ইয়াৰে দাদাই ক'ব এইটোৰ কথা দাদা माने भंजांग अच्छा माने भंजांग से ऊपर है आपका चित्रे अच्छा मेघमा ये सब मतलब नेपाल का एक मतलब वो है आपका ट्रैकिंग रूट अच्छा इसको सिंगलीला नेशनल पार्क भी बोलता है नेशनल पार्क और सुंदरपुर फॉरेस्ट है एक्चुअली इसका नाम और यहाँ से खाली हम लोगों का ये सब गाड़ी नहीं जाती है अच्छा यहाँ से खाली लैंड रोवर गाड़ी 4-wheel ड्राइव सिर्फ 4-wheel ड्राइव गाड़ी अच्छा ऊपर जाता है और ये रास्ता से ऊपर जाता है ना এইটো মাজেদি আপোনালোকে দেখিছে ৰাস্তাটো এইটো ৰাস্তাটোদি 4 চকীয়া মানে 4-wheel অকল सिर्फ 4-wheel जाता है ना অকল 4 চকীয়া গাড়ী মানে এই ৰাস্তাটো দেখিছে আপোনালোকে এই ৰাস্তাটোৱে ওপৰলৈকে যায় তো ইয়াতে ক'লে আকুৰা দাদা আপোনালোকক কথাটো আৰু ইয়াৰে লোকেশ্যনটো দেখিছে ইয়াৰে কিমান ধুনীয়া লোকেশ্যন আৰু মানে মেঘ ওলাই আছে আৰু ইয়াতে
तो आमी सीमाना व्यू पॉइंट तो चलो और इतना दादा खुदिलौं दादा अभी कहाँ पर जाएगा मार्केट पशुपति नेपाल नेपाल पशुपति मार्केट इधर से कितना दूर है यहाँ से आपका कितना लगेगा 20-25 मिनट 20-25 मिनट तो इतना आमी भूल गया जगह का पशुपति এতিয়া আমি পশুপতি মাৰ্কেটত সেইফালে যাই আছো তো আপোনালোক দেখাই আছো পশুপতি মাৰ্কেটত মানে কেনেকুৱা কি আছে তো আপোনালোকে চাব ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব फाइनली नेपाल पशुपति मार्केट पालो और यहाँ पर हम लोग अभी इधर से गाड़ी लेके जाएगा ना नेपाल का गाड़ी लेके नेपाल का ये गाड़ी नहीं जाते क्या नहीं ये गाड़ी जाने से भी ज़्यादा पड़ता है ज़्यादा पैसा पड़ता है तो এইখন গাড়ী যদি লৈ যাওঁ তেতিয়াহ'লে পইচাটো মানে বেছি লয় তাৰ কাৰণে আমি नेपाলৰ গাড়ীত লৈ কেনে তেনেকৈ যাম इधर से कितना दूर जाना पड़ेगा भैया यहाँ से मार्केट है आपका 2 किलोमीटर 2 किलोमीटर तो আমি এতিয়া যাই আছো আমাৰ লগত দাদাও যাব আৰু ইহঁতো আহি আছে টোপনি লাগিছে নেকি তোমালোকৰ হা আজি টোপনি লগা নাই লাগিছে মই একদম বহুত টোপনি লাগিছে জানা ৰাতি টোপনি মাৰা নাই যে এতিয়া নেপালৰ বৰ্ডাৰত সোমালো আৰু ইয়াতে আমাৰ আইডি চেক কৰিলে তো ইয়াতে আমি এতিয়া পশুপতি মাৰ্কেটলৈ গৈ আছো তো আপোনালোকে কেনেকুৱা কি মাৰ্কেট হয় আপোনালোক দেখাম চাব তো আমি ফাইনেলি নেপালৰ বৰ্ডাৰৰ ভিতৰে সোমালো আৰু এতিয়া পশুপতি মাৰ্কেটলৈ গৈ আছো এতিয়া পশুপতি মাৰ্কেটত কি পায় আপোনালোক দেখাম তো ভিডিঅ'টো কণ্টিনিউ চাই থাকিব তো এইবিলাক বাছ দেখিছে আপোনালোকে এইবিলাক কাঠমাণ্ডু যায় এইবিলাক বাছ আপোনালোকে দেখিছা যে ইয়াতে নেপালৰ অকণমান শ্বপিং চাওঁ ইয়াতে ভাল লাগিছে ঠিকে আছে মানে অলপ फ्रेंड्स मैं माने एटू जैकेट सिलेक्ट करिलो मोर कारणे आरो मोर जेतु लेदारर जैकेटটো ইয়াৰ জাপি থৈ দিউটো মানে ইয়াৰ পৰা ফাট মেলি গৈছে তাৰ কাৰণে মই এটা মানে ঘৰত ঠাণ্ডা দিনত মানে পিন্ধা কাপোৰ নহয় আছে কিন্তু লেদাৰৰ জেকেটটো নতুন আছিল এক বছৰ মানতে মানে জেকেটটো বেয়া হৈ গ'ল তো তাৰ কাৰণে মই এইটো চালো আপোনালোকে ক'ব কমেন্টত কেনেকুৱা হৈছে আৰু ব্লেক কালাৰটো মোৰ এনেও ফেভৰেট হয় তো একবাৰ চাইছো কেনেকুৱা হৈছে জেকেটটো তো মোৰ ভাল লাগিছে তো এইটো ল'ম বুলি ভাবিছো তো ফাইনেলি মই মানে এইটো জেকেট সিলেক্ট কৰি ললো আৰু জেকেটৰ দাম 1700 কৈছে তো লৈ ললো আৰু এইটো মানিছা মেডামে মানে তাইৰ ভাইকৰ কাৰণে টি-শাৰ্ট চাব আহিছে মানিছা কি টি-শাৰ্ট চাবা পছন্দ হোৱা নাই এতিয়ালৈ দুখন চেঞ্জ কৰলা ন 18 নম্বৰ এতিয়া মানিছা পছন্দ হয় নে নহয় চাও চাই লওঁ আপোনাৰ দোকানখনত কি বস্তু আছে চাই লওঁ এইবিলাক সব ল'ৰা মানুহৰ জোতা এইবিলাক জোতা আৰু এইবিলাক সব ছোৱালী নহয় মানিছা এইবিলাক ছোৱালীৰ কি বুলি কয় এটা কসমেটিক্স এইবিলাক ছোৱালীৰ কসমেটিকৰ কাৰণে মহা পিন্ধা এইবিলাক আৰু নামবিলাক মই ভালকে নাজানো আপোনালোকক জাষ্ট দেখাইছো এইবিলাক নকলিছ আৰু এইটো লিপষ্টিক लिपस्टिक लगा नहीं लिपस्टिक लगा মানিছাতে ইয়াত আৰু এখন নতুন দোকানত আহিলে আৰু এতিয়া লিপষ্টিক চাই আছে বাইদেউৰ দোকানত আৰু বাইদেউৰ দোকানত কি আছে আপোনালোকে চাই লওক কি শ্বপিং ললো মই এইবিলাক আৰু দেখাই নাথাকো মই এটা এক্সট্ৰাকে ভিডিঅ' বনাই দিম আমি কি কিনিলো তো আপোনালোকে সেইটো ভিডিঅ'ত দেখাব তো চাব ভিডিঅ'টো আপোনালোকে দেখিলে আমি পশুপতি মাৰ্কেটৰ পৰা আহিলো তাত কিবা কিবি মানে অলপ সৰু সুৰা কিবা এটা শ্বপিং কৰিলো আৰু এতিয়া
মিৰিকটো লাষ্ট ডেষ্টিনেশ্যন আৰু এতিয়া লাষ্ট ডেষ্টিনেশ্যনলৈকে গৈ আছোঁ মিৰিক আৰু মিৰিক ইয়াৰ পৰা কিমান কিলোমিটাৰ হ'ব ভैया তো মিৰিক ইয়াৰ পৰা 20-22 কিলোমিটাৰ হ'ব আৰু হয়তো আধা ঘণ্টাও লাগিব আৰু 20-22 আধা হয়তো 40-45 মিনিট লাগিব পাৰে তো আপোনালোকে চাব মিৰিকত কি দেখাব আপোনালোকক দেখাম তো মোৰ মানে একদম ষ্টেমিনা নোহোৱা হৈ গৈছে আৰু ৰাতিও মানে তেনেকৈ টোপনি মাৰা নাই জাষ্ট 1 আৱাৰ টোপনি মাৰিছোঁ তো একদম টোপনিও লাগি আছে মই অকণমান এতিয়া শুওঁ আপোনাক মিৰিকত পালে মিৰিকত যি দেখাব গোটেইখিনি দেখাম চাব ফাইনেলি গাইজ আমি আহি পালোঁ মিৰিক লেক আৰু এতিয়া মিৰিক লেকৰ পিনে গৈ আছোঁ আৰু মিৰিক লেকৰ কি বা দেখা পাওঁ আপোনালোকক দেখাম আৰু মানে এতিয়া পূৰা টোপনি লাগি গৈছে আৰু এতিয়া 3-3:30 বাজিলে তো টোপনি লাগিছে নে তোমালোকৰ হা একদম পৰিলে টোপনি আহিব ৰাতি টোপনি মাৰিছিলে নে মাৰিছোঁ বাট ৰাতিপুৱা উঠিলোঁ ন 3টা বজাতে আচ্ছা সেইকাৰণে তোমাৰ চ' টায়াৰ্ড হৈ আছা নেকি পুৰা একদম হা একো নহয় আহা তো আমি এতিয়া ফাৰ্ষ্ট কিবা খাই লওঁ বুলি ভাবিছোঁ আৰু এতিয়া 3:30 বাজিছে তো আমি ভাবিছোঁ লাঞ্চটো প্ৰথমতে কৰি লোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ মিৰিক লেকত কি দেখাব তো ভিডিঅ'টো চাব গাইজ আমি লাঞ্চ কৰি ল'লোঁ লাঞ্চ কৰি লৈ কেনে এতিয়া মিৰিক লেকৰ ভিতৰত সোমাইছোঁ ইয়াতে কি দেখা পাওঁ আপোনালোক দেখাম আৰু লাঞ্চ কৰি কেনে অকণমান ভাল লাগিল নে এতিয়া গাঁৱটো হা তোমাৰ অকণমানটো ভাল পাইছা তো আমি মানে ৰাতিপুৱা তেনেকৈ খোৱাই নাছিলোঁ এই পুৰি চব্জি আনিছিলোঁ আৰু পৰঠা আনিছিলোঁ তেনেকৈ খাইছিলোঁ আৰু মানে তেনেকৈ খোৱাই নাছিলোঁ আৰু এতিয়া 3:30-4:30 মানে বাজিলে তো অকণমান ভাতটো খাই কেনে ভাল লাগিছে গাঁৱটো তো অকণমান পাৱাৰ যেন লাগিছে তো এতিয়া আপোনালোকক মিৰিক লেকত কি আছে আপোনালোক দেখাম চাব নদীত নামিবি নেকি হা মই ইচ্ছা কৰিলে সাঁতুৰি যাব পাৰোঁ তো ফ্ৰেণ্ডছ মানে আমি এতিয়া ধুনীয়াকৈ লাঞ্চ কৰি আহিলোঁ আৰু কৰি আহি কিনে ইয়াতে অকণমান বহি আছোঁ কাৰণ অকণমান ভাগৰো ধৰিছে আৰু দিনটোৰ পৰা তাৰমানে ৰাতি 3টা বজাতে উঠিলোঁ 3টা বজাৰ পৰা মানে এতিয়ালৈকে একো অলপো ৰেষ্ট পোৱা নাই আৰু ৰাতি টোপনিও হোৱা নাই আৰু ইহঁতৰো মানে অকণমান ভাগত ধৰিছে ভাগত ধৰাৰ কাৰণে এতিয়া চবেই বহি আছে ময়ো বহি আছোঁ অকণমান পিছত সিফালে গাধ কি আছিল গাধ বুলিতো নক'বা এটলিষ্ট ঘোঁৰা বুলি কোৱা নহয় সিকেইটা বস্তু এটা গাধ না খৰা ঘোঁৰা আকৌ গাধ কিয় হ'ব তোমালোক গাধ বুলি গাধ অ'কে অফ কেমেৰা গাধ হ'ব পাৰে অন কেমেৰা সেইকেইটা ঘোঁৰা তাকেতো মইতো প্ৰথমতে ঘোঁৰা বুলিয়ে কৈছিলোঁ তোমালোকে গাধ বুলি কৈ আছা ঘোঁৰা আপোনালোকে আহিলে উঠিব কেতিয়াবা আমি অকণমান পিছত যাম তালৈকে ইহঁতৰ যাব খুজি আছোঁ মানে ইহঁতে গেৰা লাগিছে এইমাত্ৰ ভাতটো খাই ল'লে যে তাৰ কাৰণে অকণমান গেৰালা লাগিছে ইফালে মানিছাৰটো আকৌ আৰু বেছি আৰু গেৰালা লাগি আছে তাই হয় না নহয় মানিছা ফটো উঠাবি না ৰিলচ বনাবি না নাই নবনা মানিছাৰ তাৰমানে পাম ফাটি গৈছে আৰু তাইৰ কামত নহ'ব আৰু কাম নাই আৰু তাই হাঁহাছো বৰচু চেল পেলকে হাঁহি আছিলে একবাৰ হাঁচো মানিছা না হা বৰচু পেলকে হাঁহি আছিলে একবাৰ হাঁহি গাটা উঠাই মই আঙুলি দুটা দিছো ইফালে চায়া
টকা 5 টিকেট আমি হাঁহিকেইটা মাৰি আছে একদম কম দামী হাঁহি মাৰ্কেটতো চেল নাযায় আৰু ৰিদিপৰ হাঁহিটো যাব নাই মোৰ হাঁহিটো যাব মই একদম দামী হাঁহি আছে কলগেট হাঁহি মোৰতো কলগেট হাঁহি তোমাৰ লগততো 5 টিকেট আমি হাঁহি দে হা আৰু বল্দি হা কলদি হোৱা নাই সঁচাকে হাঁহিছো বল্দি ৰিদিপ লগত থাকিলে একদম পুৰা হাঁহি তো ফ্ৰেণ্ডছ এতিয়া মানে যাব ওলালো আপোনাক কৈছিলোঁ এইফালে যে খৰাইদি যে মানে উঠাইছে এইফালে নগ'লো মানে ইয়াতে অকণমান ইহঁতে মানে ৰিল চিলছ বনালে তাৰ বাবে তাতে যোৱা নহ'ল আৰু মানে ড্ৰাইভাৰজনে ফোন মাৰিছে ড্ৰাইভাৰজনে ক'লে যে আৰু টি গাৰ্ডেন আছে বোলে আৰু এটা লোকেশ্যন আছে তাত লৈ যাব তাৰ কাৰণে আমি আৰু সেইটো লোকেশ্যনটো চাব যাওঁ তো আপোনালোকে সেইটো লোকেশ্যনটো চাব আমি ভাবিছিলোঁ এইটো লাষ্ট লোকেশ্যন নেকি আৰু বোলে এটা লোকেশ্যন আছে আৰু এতিয়া যিহেতু 4:30 মান বাজিল তাৰ কাৰণে আৰু এতিয়া আন্ধাৰো হ'ব ব'লক ফাইনেলি আমি মিৰিকৰ প্লেচটো চাই আহিলোঁ আৰু এতিয়া গোপালধাৰা টি গাৰ্ডেন চাব যাই আছোঁ ইয়াতে চাহপাতৰ কাৰণে বিখ্যাত আৰু আপোনালোকে জানে আৰু ইয়াতে চাহপাতো ধুনীয়া আৰু এতিয়া চাব আপোনালোকে এতিয়া গোপালধাৰা টি গাৰ্ডেনখন দেখাব গৈছে আহ এতিয়া যিহেতু 5টামান বাজিছে তো ইয়াৰে টিকেট কাউণ্টাৰটো বন্ধ কৰিছে তো ভিতৰলৈকে যাব নোৱাৰিম ভিতৰলৈকে তেনেকৈ যাব দিয়া নাই আমাক তো আপোনালোকক বাহিৰৰ পৰাই যি দেখা পাইছোঁ তাকে দেখাইছোঁ আৰু আপোনালোক দেখালোঁ এই টি গাৰ্ডেনটো আৰু ভিতৰে মানে এতিয়া ন এণ্ট্ৰি কৰি দিছে তো তাৰ কাৰণে যাব ইচ্ছা নহ'ল তো ইয়াৰ পৰাই চালোঁ আৰু যিখিনি পাৰোঁ সেইখিনিয়ে চালোঁ তো আজিৰ ভিডিঅ'টো মানে ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো কেনেকুৱা হৈছে গম নাপাওঁ একদম টায়াৰ্ড ফিল কৰি আছোঁ আৰু